মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহ সম্পন্ন। মহাবিদ্যালয়ৰ 1990 অধ্যয়ন বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বৰ্তমানলৈ অংশগ্ৰহণ। অধ্যয়নত সময়ৰ স্মৃতি ৰোমন্থন কৰিলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। 1990 পৰা 2021লৈ মৰাণ মহাবিদ্যালয়ত ভূগোল বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে একেলগ হৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত সময়ৰ স্মৃতি ৰোমন্থন কৰিলে মৰাণ মহাবিদ্যালয়ৰ বাকৰিত। উজনি অসমৰ অন্যতম আগশাৰী উচ্চ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক অধ্যাপিকাসকল একেলগ হৈ একেখন মঞ্চতে লগ হোৱা উদ্দেশ্য সতীৰ্থ সমাৰোহ নামেৰে এটি অনুষ্ঠান দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত 1990 পৰা ভূগোল বিভাগত অধ্যয়ন কৰি অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল সুদীৰ্ঘ বছৰৰ পিছত একেলগ হ'বলৈ পাই আনন্দ তথা আৱেগিকো হৈ পৰে। সতীৰ্থ সমাৰোহ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানটোৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সতীৰ্থ মিলন সমাৰোহ সম্পাদিকা ডক্টৰ মৌচুমী গগৈয়ে। পুৱা 10 বজাত ফটোগ্ৰাফী আৰু চিত্ৰাংকন প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী জাহ্নু চাংমায়ে। পুৱা 11 বজাত সতীৰ্থ মিলন সমাৰোহ সমিতিৰ সভানেত্ৰী অৰুণা বুঢ়াগোহাঁইৰ সভানেতৃত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে ডক্টৰ অসীমা দত্তই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে গড়গাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ দিলীপ ডেকা, কানৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা ডক্টৰ মিতালী চলিহা, মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ডক্টৰ মৌতুকী বাগচি, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক সঞ্জয় দাস, তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ কমলেশ কলিতা, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাচা বৰাকে মুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। উক্ত সভাতে সতীৰ্থ মিলন সমাৰোহত প্ৰকাশিত স্মৃতি গ্ৰন্থ গিৰি কৰ্ণিকাখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক মুনীন বৰাই। বিয়লি অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ লক্ষীনাথ বৰুৱাই। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা বহু সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ লম্বিত খনিকৰে আঁতধৰা মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰী তথা মৰাণ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা ডক্টৰ মৌচুমী গগৈয়ে। আজি যিটো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ মিলনৰ যিটো আমাৰ সমাৰোহ পাতিছে, সেই সমাৰোহটোত আমি অতিকৈ আনন্দিত আৰু তাৎপৰ্যপূৰ্ণ দিন। আজিৰ দিনটোত যিহেতু কলেজখন 1984তে আৰম্ভ হৈছিলে, 85ত আৰম্ভ হৈছিলে, কিন্তু আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টটো 87তে আৰম্ভ হৈছিলে। সেই আৰম্ভণিৰ পৰা যিখিনি আমাৰ ষ্টুডেণ্ট আছে প্ৰাক্তন, তেওঁলোক আজি আহিছে, খুব ভাল লাগিছে। আৰু বৰ্তমানৰ যিবোৰ ছাত্ৰ ছাত্ৰীৰ লগত সমানে মিল হৈছে। আজিৰ দিনৰ পৰিৱেশটো খুব আনন্দমুখৰ পৰিৱেশ আৰু সকলো সুস্বাস্থ্য কামনা কৰিছোঁ। ইমানেই ভূগোল বিভাগে মৰাণ মহাবিদ্যালয়ৰ সতীৰ্থ সন্মিলন পাতিছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সকলোৱে গোট খাই এখন সমিতি গঠন কৰি আমি এটা মাহৰ পূৰ্বে ডিচিশ্যন লৈছিলোঁ আৰু এনেধৰণে চিন্তা চৰ্চা ঠেক গণ্ডিৰ ভিতৰত কথা ভাবিছিলোঁ যদিও এইটো ঠেক গণ্ডিৰ ভিতৰত হৈ নাথাকিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ ইমান বেছি ভাল আৰু এনেকৈ মনেৰে ডাঙৰকৈ ভাবি ল'লে যে তেওঁলোকে এটা বৃহৎ আকাৰে এটা মিলন তীৰ্থৰ আজি সৃষ্টি কৰিলে তেওঁলোকে। আৰু এই মৰাণ মহাবিদ্যালয়ৰ যি সতীৰ্থ সন্মিলনত আজি সমিতিয়ে উদ্দেশ্য ব্যাখ্যা কৰিলে, সেই উদ্দেশ্যত কোৱা হৈছে যে আমি সতীৰ্থসকলে ভূগোল বিভাগৰ যিসকল সতীৰ্থ তেওঁলোকে যাতে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে, তাৰ প্ৰতিদান দিব পাৰে, কাম কৰিব পাৰে। যি ভূগোল বিভাগে তেওঁলোকক এনেধৰণে এজন সুনাগৰিক গঢ় দি তুলিলে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ এটা সম্পদ গঢ়ি তুলিলে আৰু তেওঁলোকেও যাতে কমিটমেণ্ট কৰিছে যে তেওঁলোকে সমাজৰ কাৰণে কিবা এটা কৰি থৈ যাব আৰু প্ৰতিদান দিব। আৰু সতীৰ্থ সন্মিলনৰ যিসকল সতীৰ্থ আছে তেওঁলোকে আজি ভূগোল বিভাগত এটা পুথিভঁৰাল লগতে চেল্ফ দি তেওঁলোকে ভূগোল বিভাগলৈ তেওঁলোকে অৱদান আগবঢ়াইছে। আৰু এনেধৰণে এছ'চিয়েশ্যন এটা খোলা হৈছে ভূগোল বিভাগৰ আৰু সেই এছ'চিয়েশ্যনে ভৱিষ্যত পৰিপন্থা কাৰ্যসূচীবোৰ লৈ গৈ থাকিব।
আজি এই মুকলি সভাত সতীৰ্থ সাংস্কৃতিক সন্ধিয়াও কৰা হৈছে আৰু পুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰা হৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ এইবোৰ কাৰ্যসূচী কৰাৰ লগতে এখনি ছবি প্ৰতিযোগিতাও কৰা হৈছে, ছবি অংকন আৰু ফটোগ্ৰাফী। আৰু তাৰ পিছতে এতিয়া আমাৰ মুকলি সভা চলি আছে। ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া হ'ব। মুকলি সভাত আমাৰ যিহেতু ভূগোল বিভাগৰ হয়, সেইকাৰণে ভূগোলক ইমান ভাল পায়, ল'ৰা ছোৱালীবোৰ ইমান একতাৰে আছে যে ভূগোলৰ যিসকল মুৰব্বী অধ্যাপক আছে, ওচৰ পাজৰ যিসকল কলেজ, তেওঁলোকক নিমন্ত্ৰণ কৰি অনা আছে। তেওঁলোক সকলো আহিছে। গড়গাঁও কলেজৰ পৰা আহিছে, ছোৱালী গাৰ্লছ কলেজ শিৱসাগৰৰ পৰা আহিছে, মনোহাৰী দেৱী কানৈ কলেজৰ পৰা আহিছে আৰু এনেধৰণে কানৈ কলেজৰ পৰা আহিছে। তেনেধৰণে বিভিন্ন ধৰণৰ বিশিষ্ট অতিথিসকল আহিছে আৰু আমাৰ মঞ্চখন শোভাবৰ্ধন কৰিছে। এই হৈছে আজি স্মৃতি গ্ৰন্থ এখনো উলিওৱা হৈছে, গিৰিমল্লিকা বুলি, গিৰিকৰ্ণিকা বুলি। আৰু তাৰোপৰি এতিয়া স্মৃতি আৰু এখন আৰু দুটা কথা কৰা হৈছিলে যে অনুগল্প আৰু কবিতাৰ কম্পিটিশ্যন কৰা হৈছে। এতিয়া অনুগল্পৰ যি গল্প তেওঁলোকে পঠিয়াইছিলে কম্পিটিশ্যনত, সেইখিনি সকলোখিনি লৈ আমি এখন যাতে আমাৰ স্মৃতিত ৰখাই থৈ যাব পাৰোঁ, সেইখনৰো এখন পুথি তৈয়াৰ কৰি উলিওৱা হৈছে। সেইখন আমি যেতিয়া সাংস্কৃতিক সন্ধিয়া হ'ব সেই সময়ত উন্মোচন কৰিম বুলি আমি ভাবিছোঁ।